গাইছ আপোনালোকক মই এটা বস্তু দেখাম। সৰুতে এই বস্তুটো কোনে কোনে কৰিছিল ক'বচোন। মই কিন্তু আগতে খুব কৰিছিলোঁ আমি সৰুতে। এতিয়া সেই বস্তুটো আমি দেখাই নাপাওঁ। এয়া গাঁৱত আহিছোঁ যাতে এই বস্তুটো দেখাইছোঁ। এইটো ভঠৰাৰ গছ হয় আৰু এইটো এনেকৈ ছিঙি লৈ ইয়াৰ আঠাটোৰে দেখিছেনে কিমান ধুনীয়াকৈ বুৰবুৰিবিলাক উঠি থাকে। মই আকৌ এটা কৰি দেখাইছোঁ আপোনালোকক। ভাল লাগে। সৰুতে আমি এইবিলাক বহুত কৰিছিলোঁ। এতিয়া ল'ৰা ছোৱালী কৰে নেকি নাজানো, কিন্তু আমাৰ গুৱাহাটীতো এইবিলাক নাপায়। সেইকাৰণে এতিয়া গাঁৱত আহিছোঁ নহয়, সকলোখিনি যে এনজয় কৰিছোঁ। এয়া এইটো বস্তু শেষে হৈ গ'ল। মই আৰু এটা ছিঙি কেনে দেখাম, চাবচোন আপোনালোকে। এয়া এইটো বস্তু এনেকৈ দিওঁ আৰু কিমান ধুনীয়া লাগে। আপোনালোকে কৰিছিল নে সৰুতে? আমি কিন্তু কৰিছিলোঁ, সেইকাৰণে দেখাইছোঁ আৰু। ভাল লাগে কৰি। সৰুতে ইমান কৰিছিলোঁ, এতিয়া আৰু এইবিলাক বস্তু ক'ত দেখা পায়। এয়া ভঠৰাৰ গছ। ভিডিঅ'টো কেনে পাইছে? ভাল পাইছে যদি লাইক এটা কৰি দিব। আৰু মোৰ পেজটো কোনে কোনে ফ'ল' কৰা নাই, ফ'ল' কৰি ল'ব দেই। আজিলৈ এৰিছোঁ। বাই বাই। আপোনালোক ভালে থাকক, সুস্থ থাকক।